नाम बाबू एक्सीडेंट का अगर गेरामा ओवन मशीन और मेरा लोडम पादा नमस्कार मोर नाम श्री ज्ञान पेगु मैं लगलुंग गाँव निवासी थाना सिमेन्सापरी पिओ समकं डिस्ट्रिक्ट धेमाजी आसाम ये मोर बोआरी लगे एखेतर नाम तो दार बाजा पेगु एखेतक अरुणाचल बिया करा आनिছিলে 2008-9 चनते आज पर्यंत थी एखेते एने काजिया पेचाल नकराके मतातो कोৱা मते और धरक एने काजिया पेचालो करा ना तरपिছত 8:30 मान बजात 20 तारिखे यार पर उलाई गल तेनका धৰণৰ নাই মানে এতিয়াতো ধৰক কোন লৰা ছোৱালী আছে লৰা দুজন ছোৱালী এজন আৰু সবচে সৰু লৰাটো 2.5 বছৰ মান হৈছে গাখীৰ খাই আছিলে যি কি নহওক এখেতেতো মোৰ দৃঢ় বিশ্বাস এনেকাটো ধৰক বিয়া কাৰবাৰ লগত এনেকা আমাৰ একো সন্দেহ নাই এখেতে আগতে কৈছিলে যে অৰুণাচলত ভোট দিব যাম এনেকা প্ৰতিবাৰে ইহঁতে ভোট দিব যায় মানে ইলেকশ্যন MP ইলেকশ্যনে হোক MLA ইলেকশ্যনে হোক ইহঁতে ভোট দিব যায় এনেকা আমি ভাবি আছিলোঁ কিন্তু কোন 20 তাৰিখে সোমালে 22 তাৰিখে আমি ফোন কৰিছোঁ 22 তাৰিখলৈকে পাব লাগিছিলে এখেতৰ ঘৰটো দাপৰিজুক বাজাবস্তি তাৰপিছত তাৰ পৰা আমাক অহা নাই বুলি কোৱাৰ কাৰণে আমাৰো মানে ধৰক হেৰি হৈ গৈছে মানে ধৰক হঠাৎ হৈ গৈছে ক'ত কেনেকুৱা কি গ'ল তেনেকুৱাটো এজাহাৰটো ধৰক তাৰ এখেতৰ মতাটো আৰু মই লগতে গৈ OC ছাৰক একদম স্পষ্টভাৱে মই কৈছোঁ যে অৰুণাচলৰ যিহেতু আমি বিয়া কৰাই আনিছিলোঁ সেইকাৰণে যেনেকুৱা হওক অৰুণাচললৈকে আপোনালোকে তালাচীটো আৰম্ভ কৰি দিবলৈ গুচিছ কৰিব কেলে কি এতিয়া আমাৰ ধৰক আসাম অৰুণাচলৰ অলপ ডিফাৰেঞ্চ আহে আমিতো ধৰক নিজেও গৈ কিনি বিচাৰিব নোৱাৰোঁ সেইকাৰণে ইহঁতে মানে উল্টাকে ক্লেম কৰিলে আমিও বিপদ হৈ যায় সেইকাৰণে ইহঁতক মানে বিচাৰিবলৈ কৈছিলোঁ আজি পৰ্যন্ত একো কা খবৰ নাই থানাৰ পৰা মোৰ বোৱাৰীটোক কৈছোঁ য'তে নাথাকক এই কোন ল'ৰা ছোৱালীবিলাকৰ কাৰণে আহিবলৈ আহ্বান কৰিছোঁ আৰু ৰাইজে য'তে নাথাকক ৰাইজেও দেখা পালে আমাৰ ইয়ালৈ জনাব তো হাজবেণ্ডটোতো এতিয়া ধৰক অলপ দিন আগত এক্সিডেণ্ট হ'ল বিশেষকৈ তাৰ টেনশ্যনতে এক্সিডেণ্ট হৈছে এনেই গছ কাটিছিলে গছৰ পৰা গিৰি গ'ল মানে টেনশ্যনতে বুলি ক'ব লাগে আৰু আমিও ধৰক য'ত ত'ত বিচাৰি হাইৰাণ হৈ গ'লোঁ তাৰপিছত কিমান দিন বিচাৰিম সেইকাৰণে ইও হাজিৰা কৰা ল'ৰা হাজিৰা কৰিব গৈছিলে তাৰ টেনশ্যনতে গছৰ ওপৰৰ পৰা প্ৰায় 20-30 ফুট ওপৰৰ পৰা ঘিৰি গ'ল সেইকাৰণে পূৰা এনজয় হৈ আছে নাই এইটোতো ধৰক ইমান মানে ডাঙৰ মোবাইলো নাছিলে কিপেড মোবাইল আছিলে সৰু এইটো ধৰক যেতিয়াৰ পৰা মানে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত 2-1 ঘণ্টামানৰ পিছৰ পৰাই ছুইচ অফ হ'ল আজি পৰ্যন্ত মানে ছুইচ অনেই কৰা নাই আৰু বিশেষকৈ মানে এখেতে বেলেগৰ মোবাইলৰ পৰা ফোন কানেকশ্যন কৰি গাঁৱৰ পৰা ইয়াৰিক বাজা নামৰ মানে মোবাইলৰ পৰা কানেকশ্যন কৰি আছিলে এই ইয়াৰিক বাজাই পইচা 3000 মান টকা আমাৰ গাঁৱৰে এখেতৰ কুলালী হয় টমাছ পেগুৰ নামৰ ল'ৰাটোৰ লগত 3000 মান টকা ফোনপে'ৰ পৰা তাৰ পৰা পঠাইছিলে নহ'লেতো ইয়াত মানে মতাটো যিমান অৰুণাচলত কাম কৰি পইচা আনিছিলে এইটোতো 1 টকাও লৈ যোৱা নাই মিছা কৈ লাভ নাই তাৰপিছত তাৰ পৰাই মানুহবিলাকে দি কিনি আনা নিচিনা আমাৰো সন্দেহ হৈছে এনেকুৱাতো ধৰক পলাই যোৱা নাই তাৰ ঘৰৰ মানুহবিলাকতো কৈছে আপোনালোকে বিচাৰি থাক আমিও বিচাৰি আছোঁ বুলি কৈছে আৰু যেতিয়া পায় আমিও খবৰ দিম ইহঁতেও খবৰ দিম বুলি কৈছে ট্ৰেন্সফাৰ দিয়াটো 25 ফেব্ৰুৱাৰীত আছিলে তাৰপিছত মতাটোক এনেই 1000 মান পঠাইছে বুলিয়ে কৈছিলে কিন্তু এইটো খৰচ হ'ল বুলি ক'লে কিন্তু লাষ্টত আমি যেতিয়া ই ওলাই গুচি গ'ল তেতিয়াই গম পাইছোঁগৈ পইচাটো 3000 টকা আছিলে বুলি